যেহেতু এই গৰমত তেখেতসকলে আজি আমাৰ এই সৰ্বভাৰতীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰিছে। যেহেতু আমাৰ দাবীসমূহ আপোনালোকক আমি কৈছোঁৱে যে শ্ৰম সংহিতা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ যি নীতি চৰকাৰে গ্ৰহণ কৰিছে সেই নীতিৰ বিৰুদ্ধে আৰু ঠিকা শ্ৰমিক সকলো শ্ৰমিকৰ ন্যূনতম মজুৰি আজিলৈকে মানে ধাৰ্য কৰা নাই। যেহেতু আপোনালোকে জানে আমাৰ বজাৰত আজি যিমান বস্তু আছে সকলোবিলাক বস্তুৱে MRP আছে, কিন্তু আমাৰ শ্ৰমিকসকলৰ কোনো MRP নাই। যাৰ যেনেকৈ মন যায় তেনেকৈ ব্যৱহাৰ কৰিছে। গতিকে আমি বহুত দিনৰ পৰা চৰকাৰক দাবী জনাই আহিছোঁ যে আমাৰ শ্ৰমিকসকলৰ এটা MRP ধাৰ্য কৰিব লাগে আৰু লগতে আমাৰ ৰান্ধনি কৰ্মচাৰীসকলক যিমানখিনি কাৰ্যত খটুৱাই লৈ তেওঁলোকক পাৰিশ্ৰমিক নিদিয়াৰ কাৰণে আজি প্ৰতিবাদ কৰা হৈছে আৰু দিন হাজিৰা আমাৰ 661 টকা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু শ্ৰমিক কল্যাণ পৰিষদৰ যিটো আমাৰ সক্ৰিয়তা, মানে আমাৰ নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ যিটো বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ ৱেলফেয়াৰ বৰ্ড বুলি এখন সুপ্ৰিম কোৰ্টৰ আইন আছে, সেই আইনমতে আমি 13 দফা সুবিধা পাব লাগে শ্ৰমিকসকলে। আৰু সেই সুবিধাসমূহ 2021 চনৰ পৰা আজি কোপতি মোকলাই নিদিয়াৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আৰু দলিত পতিত নিষ্পেষিত জনতাই আজি ইমান হাবুডুবু খাবলগীয়া হৈছে যে তেখেতসকলে দৈনন্দিন জীৱনত দুবেলা দুমুঠি খাবৰ কাৰণে ভাবিব লগা হৈছে। ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই CITU আৰু বিভিন্ন কেন্দ্ৰীয় ৰাজনৈতিক অখণ্ডিত মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এই বাৰ্তা দিব বিচাৰিছোঁ যাতে আমাৰ সেই শ্ৰমিকসকলৰ যিটো বকেয়া ধন, এই বকেয়া ধনৰ আঁচনি কমিশ্যনাৰে সম্পূৰ্ণ ইয়াৰ ব্যৱস্থা সম্পূৰ্ণ কৰি ৰাখিছে, ফাইল প্ৰস্তুত কৰি ৰাখিছে। কেৱল মুখ্যমন্ত্ৰীৰ অমনোযোগিতাৰ কাৰণে এই বকেয়া ধনখিনি মোকলাই দিয়া হোৱা নাই। গতিকে আমি ইয়াৰ জৰিয়তে তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমি যিহেতু এই দুখীয়া জনতাৰ কাৰণে তেখেতে বক্তব্য দি ফুলজাৰি মাৰি ঘূৰি ফুৰে, গতিকে কিন্তু দুখীয়াসকলে যে আজি ইয়াৰ পৰা বঞ্চিত হৈছে তাক আমি অতি সোনকালে মোকলাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আজি আমাৰ যিটো ধৰ্মঘট অনুষ্ঠান মেইন উদ্দেশ্য হৈছে ৰান্ধনি দুৰ্দশা। আমাৰ চৰকাৰক আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কথাটো এবাৰ আকৌ নতুনকৈ আপোনাক ভাবিবৰ কাৰণে আমি ইয়াৰ পৰা আমাৰ ৰান্ধনি সন্থাই মানে সকীয়াইছে যে যিটো দৰমহা আপুনি বৃদ্ধি কৰিম বুলি আপুনি বহুত প্ৰতিশ্ৰুতি দিলে, বহুতবাৰ ৰান্ধনিক জ্বলা কলা খুৱাইছে প্ৰতিশ্ৰুতিয়ে, কিন্তু আপুনি যিটো প্ৰতিশ্ৰুতি লাষ্টত আপোনাক টকা 500 আমাক বঢ়ালে। আপুনি এবাৰ নিজেই নিজৰ চকীত বা আমাৰ ঠাইত এবাৰ ভাবক যে টকা 2000 এটা পৰিয়াল কেনেকৈ চলিব, কি কৰিব। যদি আপুনি এই পৰিয়ালটো চলিব পৰা উপায় আপুনি দেখুৱাব পাৰে, আমিও 2000 টকাতে সন্তুষ্ট হ'ম। আপুনি ব্যক্তিগত খণ্ডত NGO যে বস্তু আমাৰ ৰান্ধনি যিটো গতাব বিচাৰিছে, আপুনি কি আমাৰ যি দুখীয়া নিচলীয়া মহিলাখিনিয়ে ইমান পৰিপাটিকৈ এখন স্কুলত 150-200 ল'ৰা ছোৱালীক মানে পৰিপাটিকৈ ৰন্ধন কৰ্ম ধুনীয়াকৈ নিয়াৰিকৈ খুৱাই আছে, আপুনি সেই কাৰ্যটো বেয়া পায়। ব্যক্তিগত বহিৰাগত মানে NGO আনি আমি অক্ষপাত্ৰত বস্তু চন্দাব বিচাৰিছে। কিমান সুৰক্ষিত হ'ব সেই খাদ্য? আপোনাৰ ল'ৰা ছোৱালী দুটাক আপুনি খুৱাবনে সেই খাদ্য? আপুনি আগতে সেইটো আমাক কওক। আপুনি যদি সেই খাদ্য আপোনাৰ ল'ৰা ছোৱালী দুটাক খুৱাব পাৰে, আমাৰ গাঁৱৰ যিবোৰ নিবনুৱা সৰু সৰু পৰিয়ালৰ দুখীয়াৰ পৰা অহা ল'ৰা ছোৱালীখিনি ব্যক্তিগত মানে চৰকাৰী স্কুলত থাকে, সেই শিশুসকলক খাদ্যটো খুৱাই আপুনি কি কৰিবলৈ বিচাৰিছে? আমি প্ৰশ্ন কৰিছোঁ, আপুনি উত্তৰটো দিয়ক। আৰু আমাৰ মাননি ঠাইত আমাৰ মজুৰি কৰক, আমাৰ নিম্নতৰ মজুৰি 10,000 বৃদ্ধি কৰিবলৈ আমি এই চেনেল জৰিয়তে আমি উত্থাপন কৰিছোঁ। গতিকে আপোনাক বিনম্ৰভাৱে আজি এই ধৰ্মঘট অনুষ্ঠানৰ পৰা আপোনাক সকীয়াইছোঁ যে মাননি ঠাইত আমাৰ মজুৰি 10,000 টকা বৃদ্ধি কৰক, নহ'বা আহি থকা আগন্তুক দিনত আপোনাৰ ইয়াতকৈ আমাৰ বহুত জংকী আন্দোলন হ'ব, তাৰ কাৰণে দায়ী হ'ব আপুনি। অসম ৰাজ্যিক আশা ইউনিয়ন আমি আশা সমিতিৰ পৰা আমি চনতুলি গৰাইমাৰী ছয়গাঁও সকলো আশা বাইদেউসকল একেলগ হৈছোঁ। আমি আজি ৰাজপথত ওলাব লগা হৈছে যে আমাৰ যিবিলাক সমস্যা আছে, আমাৰ এটা সমস্যাৰ সমাধান দিয়া নাই। আজি 4 মাহ ধৰি আমাৰ যিখিনি আমি মাননি পাওঁ সেইখিনি বন্ধ কৰি ৰাখিছে। লগতে আমাৰ যিখিনি পাবলগীয়া ধন
যিখিনি দিনে ৰাতি আমাৰ চৰকাৰে ঘটাই সেইখিনি ধন আমাক আদায় নিদিয়ে। সেইকাৰণে আমি সকলোৱে একেলগ হৈছো যে আমাৰ সেই কষ্টৰ বিনিময় আমি চৰকাৰক মাননি নোখোজো, আমি মজুৰিহে খোজো। আমাৰ দাবীসমূহ যে আমাক প্ৰতি মাহিলী আমাৰ 10,000 টকা আদায় দিয়ক, আৰু আমাৰ যিখিনি কাম দিছিলে আমি কেৱল 6টা কামৰ ওপৰত স্বীকৃতি দিছিলো। আজি চৰকাৰে বৰাই আমাক 100টা কামহে দিছে। আমাৰ চবে কাম কৰিব লাগে, কিন্তু কামৰ বিনিময় আমাৰ কোনো মজুৰি নাই। এনেই আমাক খটাই আছে চৰকাৰে। আজিৰ পৰা 2006 আৰু 7ৰ পৰা আজিলৈকে 25 চন, আজিলৈকে 20 বছৰ ধৰি চৰকাৰে আমাক এনেই খটাই আছে। আমাৰ কোনো মজুৰি নোহোৱাকৈ খটাই আছে যে আমাক অমুক দিব তমুক দিব, কিন্তু কামখিনিহে অন্ত নাই। আমাক খটাই পিছত আমাক একোহে নিদিয়ে। এতিয়া চৰকাৰক আমি দাবী জনাও যে আমাক যদি চৰকাৰে আমাৰ কামৰ মজুৰি সামূহিকভাৱে যদি আমাৰ মজুৰি দিয়ে তেতিয়াহ'লে আমি চব কাম কৰিম, আৰু যদি আমাৰ কামৰ মজুৰি নিদিয়ে তেতিয়াহ'লে আমি 6টা কামত স্বীকৃতি দিছো সেইখিনি কৰিম, তাৰ বাহিৰে আমি এটা কামো নকৰোঁ। আমাৰ আজি 9 জুলাই আজি ধৰ্মঘাট, যে সকলো ঠাইতে আজি আমাৰ এই ধৰ্মঘাটটো আমি পালন কৰিছো। যে কিয়নো আমাৰ এই ধৰ্মঘাটটো যে আজিৰ পৰা 2 মাহ আগৰ পৰাই এইটো তাৰমানে আন্দোলনৰ কাৰণে চলি আছে, কিন্তু আমাৰ ছয়গাঁও, বকো, নগৰপাৰা, তাৰপিছত বিজয়নগৰ, মিৰ্জা সকলো ঠাইতে PHC, CHC চবতে আমাৰ ধৰ্মঘাটটো মানি লৈছে। কিন্তু আজি এইটো দুখৰ বিষয় যে আমাৰ বকো PHCৰ আণ্ডাৰত, নগৰপাৰা PHCৰ আণ্ডাৰত চৌন্তলি PHCৰ ইনচাৰ্জ ডক্টৰ মান্নান আলীয়ে আমাৰ এই ধৰ্মঘাটটো মানি লোৱা নাই। এইটো আমাৰ অতি দুখৰ বিষয়। কিয় ডক্টৰে আশা নোহোৱাকৈ চলিব পাৰিব নেকি? আমি সিহঁতৰ লগত দিনে ৰাতিয়ে সকলো সময়ত সিহঁতৰ লগত জড়িত থাকো। আজি আমাৰ দুখৰ কাৰণে, আমাৰ উত্তপ্তৰ কাৰণে ডক্টৰে আমাৰ হাত দিয়া নাই, আৰু তাৰ পৰাই আমাৰ ডক্টৰে আমাৰ আশাবিলাকে যিটো স্মাৰক পত্ৰ দিবলৈ গৈছিলে সেইটো সি গ্ৰহণ কৰা নাই। সিহঁতে ধৰ্মঘাট নামানে, আমাক আগুৱাই যাবলৈ নিদিয়ে। কিয়? তাই চৰকাৰী ডক্টৰ এটা, তাইৰ তলত আমি সকলো কৰ্মচাৰীয়ে কাম কৰি আছো। আমাক আগুৱাই গ'লে তাইৰ কি অসুবিধা হয়? তাৰ কাৰণে আজি চৌন্তলি PHCৰ পুৰা এক সমান আশা আমাৰ লগত জড়িত হৈছে গড়াইমাৰী CHC। যে আমি ছয়গাঁও আৰু নগৰপাৰা আশাখিনি একেলগ হৈছো যে এইটো আমাৰ দুখৰ বিষয় যে চৌন্তলিৰ আশাখিনি চৌন্তলিতে ধৰ্মঘাটটো পালন কৰিব নোৱাৰিলে। তাৰ কাৰণে নোৱাৰিলে, আমাৰ ইনচাৰ্জৰ কাৰণে নোৱাৰিলে। এতিয়া আমি বিচাৰো যে আমাৰ ধৰ্মঘাটটো যদি যিজন ডক্টৰে মানি লোৱা নাই, যিজন ডক্টৰে আমাৰ ধৰ্মঘাটটো মানি লোৱা নাই, সেইজন ডক্টৰৰ ওপৰত কি ব্যৱস্থা কৰিব আমি সেইটো চৰকাৰৰ ওপৰত ব্যস্ত কৰি দিলো।